নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে ক্লাছ 8ৰ বিজ্ঞানৰ প্ৰথম পাঠ শস্য উৎপাদন আৰু ব্যৱস্থাপনা লৈ আহিছো। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো। তোমালোকে মেইন বুকখন যদি সন্মুখত উলিয়াই লোৱা তেতিয়াহ'লে খুবেই সুবিধা হ'ব। সো আজি আমি আলোচনা কৰিম শস্য যেটো আমাৰ কাৰণে আমাৰ ভাৰতৰ নিচিনা কৃষি প্ৰধান দেশৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ তাৰ ওপৰত আৰু সেই শস্য আৰু সেই খেতি কেনেকৈ কৰা হয় কি আমি আগতে কৃষকসকলে ব্যৱহাৰ কৰিছিল সৰঞ্জামবোৰ আৰু এতিয়া বৰ্তমান কি ব্যৱহাৰ কৰে এই সকলোবোৰ আমি সংক্ষিপ্তভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে তোমালোকে মেইন বুকখন উলিয়াই লোৱা। তাৰ প্ৰথম শস্য কি আমি ইয়াত শস্যৰ ইতিহাস কেনেকৈ খেতি কৰিছিল তাৰ ইতিহাস শস্যৰ প্ৰকাৰ কেনেকৈ কৃষি কৰ্ম কৰিছিলে নাঙলৰ ব্যৱহাৰ ইত্যাদিৰ পৰা আৰম্ভ কৰি গোটেইখিনি বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। সো কোনো এটা নিৰ্দিষ্ট ঠাইত কোনোবা এটা নিৰ্দিষ্ট খেতি কোনো এটা নিৰ্দিষ্ট গছৰ যদি আমি খেতি কৰোঁ তেতিয়াহ'লে সেইখিনিক আমি কি বুলি ক'ম শস্য বুলি ক'ম। এতিয়া ভাৰতবৰ্ষ যিহেতু কৃষি প্ৰধান দেশ আৰু ঋতু কেইবাটাও আছে এই সকলোবোৰ ঋতু অনুযায়ী ভাৰত দেশত শস্য দুই প্ৰকাৰ বিভক্ত কৰা হৈছে। এটা হৈছে খাৰিফ শস্য এটা ৰবি শস্য। তোমালোকে পেজ নাম্বাৰ 2 যদি উলিয়াই লোৱা তোমালোকৰ সুবিধা হ'ব খাৰিফ শস্য আৰু ৰবি শস্য। এতিয়া তোমালোকৰ বহুতৰে প্ৰশ্ন হয় যে খাৰিফ শস্য কোনবোৰ আৰু ৰবি শস্য কোনবোৰ আৰু বহুতৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত দেখা যায় যে খাৰিফ সুধিলে ৰবিৰ কথা কয় ৰবি কথা সুধিলে খাৰিফৰ কথা কয়। তেতিয়া তোমালোকে খেলিমেলি নকৰিবা। খাৰিফ শস্য সদায় বাৰিষা কালত কৰা হয়। বাৰিষা কালত যিবোৰ খেতি কৰা হয় য'ত মানে যিবোৰ খেতিত পানীৰ বেছি প্ৰয়োজন হয় সেইখিনিক আমি খাৰিফ শস্য বুলি পেলাই কওঁ। তোমালোকে উদাহৰণ হিচাপে ধান খেতি দেখিছে যথেষ্ট পানীত কৰা হয়। ধান খেতি তোমালোকে ধান বুলি মনত ৰাখিবা। গতিকে তোমালোকে মনত ৰাখিবা খাৰিফ শস্য বৰ্ষা কালত বা বাৰিষা কালত আৰু ৰবি শস্য কি হয় শীতকালত বা ঠাণ্ডা দিনত কৰা হয়। বৰ্ষাকালী এইটো শীতকালী। সো বৰ্ষাকাল বাৰিষা সময়ত এই খাৰিফ শস্য কৰা হয়। ইয়াৰ উদাহৰণস্বৰূপে আছে ধান সয়াবিন বাদাম ইত্যাদি য'ত পানী বেছিকৈ লাগে। আৰু কি কৈছে ৰবি শস্য যি শীতকালত কৰে শীতকালত কৰা উদাহৰণ ইয়াত ধুনীয়াকৈ দিয়া আছে। গমৰ আছে সৰিয়হ আছে এইবোৰ খেতি কৰা হয়। তোমালোকে কেনেকৈ মনত ৰাখিবা খাৰিফ মানে খাৰিফ শস্য বৰ্ষাকাল খাবলৈ দিয়া হৈছে তেনেকৈ মনত ৰাখিবা। খাৰিফ বৰ্ষাকাল এনেকৈ মনত ৰাখিব। যদি এটা বৰ্ষাকাল হয় এটাতো শীতকাল হ'বই তেনেকৈ মনত ৰাখিব। তেতিয়া খেলি মেলি নহয়। মানে খাৰিফ সুধিলে খাৰিফৰ উদাহৰণ দিবা ৰবি শস্য থাকিলে ৰবি শস্যৰ উদাহৰণ দিবা। ঠিক আছে তোমালোকে উদাহৰণকেইটা দুটাকৈ উদাহৰণ মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। তাৰপিছতে আমি যাওঁ যে কৃষি কৰ্ম যিটো কৃষিকাজ বুলি আমি কৃষি কৰ্ম বুলি আমি লিখিছোঁ। কৃষি কৰ্মটোৰ ক্ষেত্ৰত কি হয় যে আমি খেতি কৰিবলৈ যাওঁতে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজে যাবলগীয়া হয়। সেই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি গ'লেহে কৃষি কৰ্মটো কমপ্লিট হয়। এতিয়া কথাটো হ'ল এইটোৱেই যে কি প্ৰক্ৰিয়া ক্ৰমকেইটা কি ক্ৰমকেইটা হ'ল তুমিতো গৈয়েতো বীজ ৰোপণ কৰিব নোৱাৰা। তুমি তাৰ কাৰণে প্ৰথমে কি কৰিব লাগিব প্ৰথমে তুমি মাটি তৈয়াৰ কৰিব লাগিব। মাটি তৈয়াৰ হোৱাৰ পিছত তুমি সেই মাটিখিনিত তুমি বীজ ৰোপণ কৰিব লাগিব গুটি ৰুব লাগিব। বীজ ৰোপণ হোৱাৰ পিছত আমি তাত কি কৰিব লাগিব অলপ সাৰ প্ৰয়োগ কৰিব লাগিব। জৈৱিক সাৰ ৰাসায়নিক সাৰ আমি আলোচনা কৰিম পিছত। সাৰ প্ৰয়োগ কৰিম যাতে মাটিখিনি পুষ্টিকৰ হৈ উঠে যাতে গছে পুষ্টিকৰ খাদ্য লাভ কৰে। কাৰণ চবকে পুষ্টিকৰ খাদ্য লাগে তেতিয়াহে ফল ফুল দিব। তাৰপিছতে আমি কি কৰিম অলপ পানীৰ ব্যৱস্থা কৰিম জলসিঞ্চনৰ ব্যৱস্থা কৰিম। আমি সেয়াও আলোচনা কৰিম। আমি ছেকেণ্ড ভিডিঅ'টোত আলোচনা কৰিম। গোটেই পাঠটো একেটা ভিডিঅ'ত কৰাটো অসম্ভৱ। আমি পাৰ্ট 2টো বনাম। সো তাৰপিছত আমি যেতিয়া শস্য হৈ উঠিব আমি শস্য তুলিম। শস্য তোলাৰ পিছত আমি শস্য সংৰক্ষণ কৰিম। এই প্ৰক্ৰিয়াকেইটা এটাৰ পিছত এটা ক্ৰম অনুযায়ী হয়। কোনো জাপ মাৰি পেলাই আমি এটা কৰিব নোৱাৰোঁ। এটাৰ পিছত এটাকৈ ক্ৰম অনুযায়ী হয়। এইটো মনত ৰাখিবলৈ চেষ্টা কৰিবা। তাৰপিছত তোমালোকে পেজ নাম্বাৰ 3লৈ যোৱা। তাত কি কৈছে যে নাঙল শব্দটো শুনিছা নিশ্চয়। বহুত অসমীয়া গানতো এই নাঙলৰ শব্দটো উল্লেখ কৰা হয়। যাৰ গাঁৱত ঘৰ আছে তেওঁলোকে নাঙল নিশ্চয় দেখিছে। কোনো টাউনৰ সমীপৱৰ্তী যিবোৰ ঠাই তাতো নাঙলৰ দি খেতি কৰা দেখা যায়। গতিকে ইয়াত এটা সুন্দৰ তোমাৰ কিতাপখনত এটা সুন্দৰ চিত্ৰ অংকন কৰি দিছে তোমালোকে চাব পাৰা। ইয়াত নাঙল দি পেলাই কেনেকৈ খেতি কৰে গৰু দুটা লৈ মানুহটো পিছফালে থাকে কেনেকৈ খেতি কৰে এই বস্তুবোৰ জনাটো খুবেই জৰুৰী। কাৰণ ইয়াত দিয়া আছে নাঙলৰ ফাল নাঙলৰ জোৱাল নাঙলৰ মাৰি এই সকলোবোৰ দিয়া আছে কেনেকৈ খেতি কৰে। তাত বৰ্তমান পৰম্পৰাগত মানে কি আমাৰ আগতে কি কৰিছিল আগতে কৃষকসকলে এইদৰে কৰিছিলে। কিন্তু এতিয়া কোৰ আছে নাঙল আছে এইবোৰ দি পেলাই খেতি কৰিছিল। কিন্তু এতিয়া অলপ আধুনিকতাৰ
যুগ আহিল কাৰণে আমি আধুনিকতাৰ সহায় ল'ব লাগিব আৰু পুৰণাখিনিও আমি ৰাখিব লাগিব মনত তাৰ কাৰণে তোমালোকে উদাহৰণ দিছে ট্ৰেক্টৰখন এটা সুন্দৰ ছবি দিয়া আছে মন কৰিছা ট্ৰেক্টৰৰ ছবি দিয়া আছে ট্ৰেক্টৰ দি পেলাই এতিয়া আধুনিক ট্ৰেক্টৰবোৰ এতিয়া মানে খেতি মাটি খান্দিব পাৰে মাটি চহাবও পাৰে আৰু লগতে কি কৰিব পাৰে গুটি সিঁচিবও পাৰে এনেকুৱা ধৰণৰ ধুনীয়া কেপাচিটি থকা ট্ৰেক্টৰ ওলাই গ'ল যে এতিয়া গুটি ৰুবৰ কাৰণে যিটো ফানেল পদ্ধতিৰ দ্বাৰা দেখিছে না এটা ফানেল লাগি আছে কৃষকজনে এটা ফানেলৰ দি পেলাই গুটিবোৰ ৰোপণ কৰিবলৈ চেষ্টা কৰিছে ৰুবলৈ চেষ্টা কৰিছে এতিয়া কি হয় এটা নতুন টেকনিকেৰে এতিয়া এনেকৈ ট্ৰেক্টৰ দি পেলাই এই দীঘল মাৰিডাল দেখিছানে ইয়াৰ মাজেদি আমি গুটি দিব পৰা ব্যৱস্থা আহি পৰিল আৰু এনেকুৱা ধুনীয়াকৈ গুটিবোৰ সিঁচি যাব যে এটা গছৰ এডাল গছৰ পৰা আনডাল গছৰ মাজত নিৰ্দিষ্ট এটা পাৰ্থক্য থাকিব কাৰণ যদি একেলগে চব থুপ খাই গজে তেতিয়াহ'লে গছজোপা লহপহকৈ উঠিব নোৱাৰিব এটা নিৰ্দিষ্ট গেপে মানে গুটিবোৰ সিঁচি গৈ থাকে ৰুই গৈ থাকে আৰু এটা ভাল কি ইয়াত মাটিখিনি তাৰ ওপৰে দি যায় যাতে চৰাই চিৰিকটিয়ে সেই বীজবোৰ বা গুটিবোৰ খাই পেলাব নোৱাৰে গতিকে এইবোৰ হৈছে আধুনিক পদ্ধতি কিন্তু আমি তাৰ লগে আমি যিখিনি আমি পুৰণি কালত বা আগতে যিসকল কৃষকে ব্যৱহাৰ কৰিছে সেইখিনিও জনাটো খুবেই জৰুৰী সেইকাৰণে দুইটা দিছে ইয়াত তাৰপিছত আমি যাওঁ খুব গুৰুত্বপূৰ্ণ বিষয় যে জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰ খুব ইম্পৰ্টেণ্ট এতিয়া তোমালোকৰ পৰাপক্ষত প্ৰশ্ন আহিব যে জৈৱিক সাৰ কোনবোৰনো আৰু ৰাসায়নিক সাৰ কোনবোৰ খালি তাৰ নামটোলৈ লক্ষ্য কৰিবা জৈৱিক আৰু ৰাসায়নিক তাৰ দুটা নাম দি থোৱাই আছে জৈৱিক আৰু ৰাসায়নিক এতিয়া কথাটো হ'ল এইটোৱেই যে জৈৱিক মানে ইয়াত জীৱৰ অংশ জড়িত হৈ আছে আৰু ৰাসায়নিক মানে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰিছে তেনেকৈ মনত ৰাখিবা তো জীৱৰ বিভিন্ন অংশ দি পেলাই জীৱৰ মৃতকোষ লৈ পেলাই বা বিভিন্ন পচা গলি যোৱা বস্তু তেনেকুৱা দি পেলাই যিবিলাক সাৰ প্ৰস্তুত কৰা ক্লাছ 7ত তোমালোকে কেঁচু সাৰৰ কথা পঢ়িছা এই সকলোবোৰ দি পেলাই যি তৈয়াৰী কৰা সেইবিলাক জৈৱিক সাৰ আৰু ৰাসায়নিক দ্ৰব্যবোৰ দি পেলাই যি সাৰ তৈয়াৰ কৰা হয় সেইবোৰ হৈছে ৰাসায়নিক সাৰ এইটো নিশ্চয় কাৰখানাত উৎপন্ন হ'ব আৰু এইটো আমি ঘৰতে উৎপন্ন কৰিব পাৰোঁ কৃষকসকল এই কামটো কৰাৰ জৈৱিক সাৰ উৎপন্ন কৰাত যথেষ্ট তেওঁলোক মানে পৰিপক্ক তেওঁলোক এক্সপাৰ্ট এই কামটো বন্ধ কৰাত এতিয়া আজিকালি টাউনৰ ঘৰবোৰতো দেখা যায় কিছুমানে পেলনীয়া সামগ্ৰী দি পেলাই ঘৰৰ পিছফালে কিছুমান জৈৱিক সাৰ তৈয়াৰ কৰিবলৈ চেষ্টা কৰে যাতে সেই সাৰবোৰ বাগানত বা ফুলৰ টাববোৰত ব্যৱহাৰ কৰিব পাৰে তোমালোকৰ ঘৰত কৰিব পাৰা ইউটিউবত বা গুগলত ধুনীয়াকৈ লিখাই আছে তাত তোমালোকে তাত চাৰ্চ কৰিলে বায়'ডিগ্ৰেডেবল ৱেষ্ট কেনেকৈ মানে সাৰ বনাব পাৰি টাইপ কৰিলে ধুনীয়াকৈ ওলাই আহিব অ'কে চ' সিমান দূৰলৈ নাযাওঁ চ' এতিয়া তোমালোকৰ প্ৰশ্ন আহিব যে জৈৱিক সাৰ কোনবোৰ বুলি মই এইমাত্ৰ ক'লোঁ যে পেলনীয়া সাৰ সামগ্ৰী দি পেলাই যিবিলাক বস্তু বনোৱা মৃতকোষ দি পেলাই যিবিলাক সাৰ বনোৱা হয় সেইবোৰ হৈছে জৈৱিক সাৰ গোবৰৰ কথা উদাহৰণ দিব পাৰা তাৰপিছতে আহিব প্ৰশ্ন যে ৰাসায়নিক সাৰ কোনবোৰ ৰাসায়নিক সাৰবোৰ নামবোৰ ইয়াত পেজ নাম্বাৰ 6ত আছে তুমি চোৱা ৰাসায়নিক সাৰ দিছে ইউৰিয়া এমনিয়াম ছেকেণ্ড কলমটোত চাবা পেজ নাম্বাৰ 6 ছেকেণ্ড কলম ফাৰ্ষ্ট কলমত ছবিখিনি আছে ছেকেণ্ড কলমটোত চোৱা কি আছে ইউৰিয়া এমনিয়াম ছুপাৰ ফছফেট NPK এনেকৈ আছে NPK N for nitrogen P for phosphorus K for potassium মানে এইকেইটা হৈছে মৌল এই মৌলকেইটা মাটিত খুবেই প্ৰয়োজন কিয় প্ৰয়োজন যাতে গছজোপাই শক্তি লাভ কৰিব পুষ্টিকৰ খাদ্য লাভ কৰিব পাৰে খুবেই তুমি জনাটো খুবেই জৰুৰী ঠিক আছে তাৰপিছত তোমালোকে মন কৰা ৰাসায়নিক সাৰ জৈৱিক সাৰৰ পাৰ্থক্য পেজ নাম্বাৰ 7ত আছে বৰ ধুনীয়াকৈ দি থোৱা আছে মই ইতিমধ্যে ক'লোঁ যে ইয়াত অজৈব লৱণ থাকে ইয়াত জৈৱ লৱণ থাকে বা জৈৱ বস্তু দিয়া তৈয়াৰী কৰা হয় এইটো অজৈব লৱণ থাকে ইয়াত আৰু আমি উদাহৰণ দুটা মুখস্থ ৰাখিবা যে কেঁচু সাৰ গোবৰ সাৰ আৰু এফালে তোমালোকে ইউৰিয়া ছুপাৰ ফছফেট NPK বোৰ মনত ৰাখিবা এইটো কাৰখানাত উৎপন্ন হয় এইটো ঘৰতে উৎপন্ন কৃষকসকলে নিজৰ খেতিতে উৎপন্ন কৰিব পাৰে নিজৰ ঘৰত উৎপন্ন কৰিব পাৰে তৈয়াৰী কৰিব পাৰে হয়নে আৰু গুৰুত্বপূৰ্ণ কি আছে হিউমাছ হৈছে এনেকুৱা এটা বস্তু যিটো মাটিত উৰ্বৰতা শক্তি বৃদ্ধি কৰে বিভিন্ন মৃতকোষ দি পেলাই তৈয়াৰী হয় তোমালোকে কোনো ক্ষেত্ৰত তোমালোকে গম পাইছা বা তোমালোকে মা দেউতাক সুধিলে গম পাবা যে কেতিয়াবা পলস পৰা বুলি কয় মানে বানপানী হৈ যোৱাৰ পিছত যদি বেছি দিন ধৰি যদি বানপানী জমা হৈ থাকে সেই ঠাইখিনিত মানে অলপ অসুবিধা কিন্তু ধৰি লওক অলপ বানপানী হৈ পেলাই পাৰ হৈ যোৱা যিখিনি মাটি তাত পলস পৰে মানে কি পানীয়ে কিছুমান জৈৱ বস্তু বা অনুজীৱ কঢ়িয়াই আনে সেই অনুজীৱৰ পৰা মাটিখিনিক আৰু সাৰুৱা কৰি তোলে সেইবিলাক হৈছে হিউমাছ তৈয়াৰ কৰিব পাৰে কোনে জৈৱিক সাৰে কিন্তু দুৰ্ভাগ্যক্ৰমে ৰাসায়নিক সাৰে নোৱাৰে তো তোমালোকে মন কৈছে যে ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগ হৈছে সেইকাৰণে আমি জানিব লাগিব আমি যোন তোমালোকৰ নৱপ্ৰজন্মই খেতিৰ প্ৰতি আগ্ৰহী থাকিব লাগিব তেতিয়াহে তোমালোকে কাৰণ ইমান আমাৰ জনসংখ্যা চবেই যে দোকানৰ পৰা কিনি খায় খেতি কৰিব কোনে গতিকে আমিও এটা মানসিক
এটা চিন্তাধাৰা ৰাখিব লাগিব যে আমাৰ যদি মাটি আছে আমি খেতিৰ ফালেও আমি চাব লাগিব কাৰণ সব চাকৰিমুখী হ'লে কেনেকৈ হ'ব দেশটোতো চলাব লাগিব গতিকে তোমাৰ ইণ্টাৰেষ্ট কাৰণ আজিকালি খেতিও এটা উৎকৃষ্ট তোমাৰ কি বৃত্তি খেতি কৰিব যথেষ্ট টকা উপাৰ্জন কৰিব পাৰে গতিকে আমি এইবিলাক জানিব লাগিব সৰুৰে পৰা হয়নে ওকে সো কি এতিয়া আৰু কি ক'বলৈ ওলাইছিলো যে পাৰ্থক্যটো খুবেই ইম্পৰ্টেণ্ট তোমালোকে দুটা বা তিনিটা মুখস্থ কৰি চেষ্টা কৰিবা পৰীক্ষাত অহাৰ পুৰা সম্ভাৱনা আছে নেক্সট এটা ৰৈ গৈছে পেজ নম্বৰ 6ত চোৱা তাত আছে এটা শব্দ শস্যাৱৰ্তন মন কৰাচোন শস্যাৱৰ্তন বুলি এটা শব্দ আছে এতিয়া কথাটো হ'ল শস্য যোগ আৱৰ্তন তোমালোকে সকলোবোৰ সন্ধি ভাঙিবলৈ চেষ্টা কৰিবা সন্ধি বিচ্ছেদ কৰিবলৈ চেষ্টা কৰিবা তেতিয়া মুখস্থ কৰিবলৈ ইমান কষ্ট নহয় শস্যৰ যি আৱৰ্তন মানে গোল এটা শস্য কি গোল ঘূৰিব এটা মেইন কথাটো হ'ল কি আমি যদি কোনো এবিধ শস্য ধৰি ধান গছেই হওক বা ঘেঁহু খেতিয়ে হওক আমি যদি একে ঠাইতে প্ৰতি বছৰে যদি কৰি থাকোঁ মাটিয়ে মানে সেই মাটিৰ উৰ্বৰতা শক্তিটো কমি আহে সেইকাৰণে কি কৰিম আমি ৰোটেশ্যন কৰিম আমি আৱৰ্তন কৰিম মানে এবাৰ যদি ধান তাৰপিছত ঘেঁহু তেনেকৈ আমি আৱৰ্তন কৰি এবাৰ যদি মটৰ মাহ তাৰপিছতে ধান কাৰণ মটৰ মাহৰ শিপাত নাইট্ৰজেন জমা হয় ৰাইজোবিয়াম নামৰ বেক্টেৰিয়া থাকে সেয়া তোমালোকে ক্লাছ 7ত পঢ়ি আহিছা তো ৰাইজোবিয়াম মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে কাৰণ নাইট্ৰজেন শোষণ কৰিব পাৰে গতিকে যদি আমি ৰোটেশ্যন কৰোঁ যদি সলাই আমি খেতি কৰোঁ একেডৰা মাটিতে তেতিয়া কি হ'ব সেই প্ৰক্ৰিয়াটোৰ নাম হৈছে শস্যাৱৰ্তন হ'বনে তা আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা নেক্সট পাৰ্টটোত আমি আলোচনা কৰিম জলসিঞ্চন আমি আলোচনা কৰিম শস্য কেনেকৈ সংৰক্ষণ কৰে আৰু শস্য কেনেকৈ সংগ্ৰহ কৰে জলসিঞ্চন মানে পানী কেনেকৈ সিঁচি দিয়ে এই সকলোবোৰ আলোচনা কৰিম গতিকে আজিলৈ এৰিছোঁ তোমালোকে ধুনীয়াকৈ এবাৰ ভিডিঅ'টো বুজি নাপালে আৰু এবাৰ চাবা ভিডিঅ'টো তোমালোকৰ উপকৃত হ'বা ধন্যবাদ